হেল্ল' এভৰিৱান, এডিজ ব্লগলৈ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ ভোট জলকীয়াৰ আচাৰৰ এটা ৰেচিপি লৈ আহিছোঁ। বহুত চিম্পল আৰু ইজি হয়। তেন্তে চাওঁ আহক কেনেকৈনো বনাইছোঁ। মই কেইদিনমানৰ আগৰ পৰা শুকুৱাই থৈছিলোঁ ভোট জলকীয়াখিনি। তাৰপিছত ভালদৰে কাটি ইয়াত হালধি এড কৰিলোঁ। তাৰপিছত সোৱাদ অনুসৰি নিমখো এড কৰিলোঁ। তাৰপিছত 2 চামুচ সৰিয়হৰ গুড়া দিলোঁ আৰু ইয়াক ভালদৰে মিহলাই ল'ব, যাতে অলপো পানী নাথাকে। শুকানভাৱে মিহলাই লৈছোঁ। ভালদৰে মিহলোৱাৰ পিছত এটা শুকান বাটিত গোটেইখিনি ভোট জলকীয়া উঠাই লৈছোঁ। ইয়াতে জোখমতে মিঠাতেল দিছোঁ। মিঠাতেলখিনি ভালদৰে মিহলাই ল'ব। ভালদৰে মিহলোৱাৰ পিছত ভোট জলকীয়াখিনি এটা চাফা আৰু শুকান বটলত ভৰাই দিব আৰু কেইদিনমানৰ কাৰণে ৰ'দত দি থ'ব। ৰ'দত দি পৰিৱেশন কৰিব পৰা হৈ যাব ভোট জলকীয়া আচাৰখিনি। তেনেহ'লে যদি মোৰ এই ভোট জলকীয়া আচাৰৰ ৰেচিপিটো ভাল লাগিছে, তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।